নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেললৈ। আজি আমি আপোনালোকৰ মাজলৈ এটা আকৌ নতুন ভিডিঅ' লৈ আহিছোঁ। আগৰ ভিডিঅ'কেইটা আপোনালোকে খুব সুন্দৰকৈ চাইছে, কমেণ্ট কৰিছে, লাইক কৰিছে, শ্বেয়াৰ কৰিছে। তাৰ বাবে আপোনালোকক আমি অশেষ ধন্যবাদ জনাইছোঁ। এনেধৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি থাকিব। আমাৰ চেনেলটো আপোনালোকে ভিডিঅ'বিলাক চাই থাকিবলৈ পাব। আমি বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। যিবিলাক ভিডিঅ'ই আপোনালোকক উপকৃত কৰে এনেকুৱা ধৰণৰ ভিডিঅ' আমি আপোনালোকৰ মাজলৈ লৈ আহিম। আৰু যিবিলাক ভিডিঅ'ই আপোনালোকক উপকৃত কৰিব তেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ আমি চেষ্টা কৰিম। বছৰটোৰ প্ৰথমটো বান ব্ৰহ্মপুত্ৰৰ ফেনে ফুটুকাৰে উপচি পৰিছে। দেৰগাঁৱৰ পৰা প্ৰায় 8 কিলোমিটাৰ নিলগত গড়মূৰ নামৰ এখন গাঁও। এই গাঁওখনৰ খেতিয়ক ৰাইজৰ যথেষ্ট বাম খেতি কৰিছিলে। এইবাৰ যিহেতু খৰাং বতৰৰ কাৰণে দ খেতি কৰিব পৰা নাছিল, আগত বানপানী হোৱা নাছিলে, সেইকাৰণে বাম খেতি ৰাইজে কৰিছিলে। এতিয়া সকলো খেতি বাতি ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ গৈছে। এই পৰিৱেশ আৰু পৰিস্থিতি আপোনালোকে দেখি আছে। আপোনালোকে অনুভৱ কৰক বান কিমান ভয়ংকৰ হ'ব পাৰে, কেনেকৈ আপোনালোকে বানে ভাঙি ছিঙি লৈ যাব পাৰে আপোনাৰ সপোনৰ ঘৰখন। চকুৰ পচাৰতে নিঃশেষ হৈ যাব পাৰে হাজাৰ হাজাৰ কৃষিভূমি। কিয়নো আনিলি মৰণৰে বান, নাম চাঙৈ কিয়নো আনিলি মৰণৰে বান। খেতি দৰা উভতাই দে ভঁৰালৰ ধান, খেতি দৰা উভতাই দে ভঁৰালৰ ধান। আছেনে তোৰ গুৰিতে ইয়াৰে সমিধান? কেউফালে গুমৰি আহিলে বান, উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন। পলকতে উটি গ'ল গোহালিৰে। বানপানীয়ে যে কেৱল বানপানী সময়ছোৱাত আৰু কেৱল বানপানী বিধ্বস্ত অঞ্চলৰ অনিষ্ট কৰে এনে নহয়। বানপানীৰ পিছতে সচৰাচৰ অকাল আৰু নানান মাৰি মৰকে দেখা দিয়ে। বানপানীয়ে কৰা শস্যৰ ক্ষতি গোটেই দেশকে ভাৰাক্ৰান্ত কৰে। আমাৰ সৰ্বসাধাৰণ ৰাইজৰ প্ৰায় আটায়ে খেতিয়ক। অৱস্থাত এনেই বেয়া, তাতে আকৌ প্ৰতি বছৰে খেতি অনিষ্ট কৰে। অনিষ্ট হ'লে তেওঁলোকে চিৰকালৰ কাৰণে দুৰ্ভাগ্যৰ কৰাল গ্ৰাহত পতিত হয়। অসমত স্থায়ীভাৱে বান নিয়ন্ত্ৰণ কৰিবলৈ হ'লে প্ৰধানকৈ নদীসমূহ নিয়ন্ত্ৰণ কৰিব লাগিব, বিশেষকৈ ব্ৰহ্মপুত্ৰ বৰাক নৈ দুখন। অৱশ্যে এই কাম সহজসাধ্য নহয়। ইয়াৰ বাবে প্ৰচুৰ ধন আৰু অভিজ্ঞ কাৰিকৰী লোকৰ প্ৰয়োজন হ'ব। আমিও আশা কৰিছোঁ গৰাখহনীয়া আৰু ভূমিস্খলনৰ প্ৰতিৰোধৰ কাৰণে বুৰুজ বান্ধ আদিৰ উপৰিও বৃক্ষৰোপণত অধিক মনোযোগ দিব লাগিব। ইয়াৰ পৰা দুটা উপকাৰ পোৱা যাব। অসমৰ নদীৰ পৰা মাটি শিমলু জাতীয় গছৰ কাৰণে উপযোগী। এই গছ আকৌ জুইশলা তৈয়াৰ কৰাৰ কাৰণে অপৰিহাৰ্য। অসমত ডাঙৰ ডাঙৰ নদীৰ পাহাৰবোৰ পৰিকল্পিতভাৱে শিমলু গছ ৰুই দিলে ভূমিস্খলন প্ৰতিৰোধ, লগে লগে জুইশলা কাৰখানাৰো উপকাৰ হ'ব। প্ৰকৃতিৰ কোনো বস্তুৱে সম্পূৰ্ণৰূপে ধ্বংসকাৰী বা উপকাৰী নহয়। প্ৰকৃতি আয়ত্তলৈ আনি তাৰ কল্যাণৰ গুণক কাৰ্যত লগাব লাগিব। আহকচোন তাৰ মাজতে আমি এজন নাৱৰীয়াৰ কণ্ঠৰ সুমধুৰ গীত আমি উপভোগ কৰোঁ। মাটি নাই আজি খেতি কৰিবলৈ, ভূমি নাই ভেটি নাই আজি ঘৰ বনাবলৈ, নদী খহনীয়াৰ কবলত পৰি খেতি দ পথাৰৰ মাজতে ঘৰ বনালো।
আহি বানে পানীৰ মাজত কক বকাই আছো দুখীয়াৰী দুখাজি বুজোতা নাই কোনেনো বুজিব অ মোৰ কৃষক জনতাৰ দুখ এই নাৱৰ বুকুতেই পানীৰ মাজতেই পৰিয়াল লৈ কোনোমতে আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিবলৈ, শ্বেয়াৰ কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।